আজি আমি এই ভিডিঅ'টোত কুলম্বছ লৰ ভেক্টৰ ফৰ্মটো পঢ়িম। কুলম্বছ লৰ ভেক্টৰ ফৰ্ম পঢ়াৰ আগতে আমি ইম্পৰ্টেণ্ট পইণ্টছখিনি আৰু এবাৰ কৈ দিছোঁ। এতিয়া চোৱা, কুলম্বছ ল বুলি ক'লে আমি কি বুজি পাওঁ? স্টেটমেন্ট অফ কুলম্বছ ল এইটো কি? চোৱা, কি দিছে? দ্য ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ বিটুইন টু পইণ্ট চাৰ্জ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য প্ৰডাক্ট অফ দ্য চাৰ্জেছ এণ্ড ইনভাৰ্চলি প্ৰপৰ্চনেল টু দ্য স্কুৱেৰ অফ দ্য ডিষ্টেন্স বিটুইন দেম। এইটোত কি ক'লে? আমাৰ ফ'ৰ্চটো সদায় ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব product of q1 and q2 আৰু inversely proportional হ'ব force to কাৰ 1 by r square মানে distance or inversely proportional হ'ব আৰু charge দুটাৰ directly proportional হ'ব। এইটো আমাৰ statement। এতিয়া ইয়াত আৰু জানিব লগা কথা, আমাৰ যে এই কুলম্বছ লৰ এইটো এটা চাৰ্জ 1 চাৰ্জ 2 এই দুটা চাৰ্জৰ ক্ষেত্ৰত Q1 এ Q2 ৰ ওপৰত লগা ফৰ্চটো কোনটো দিশত লাগিব? ইয়াৰ লাইন জইনিং, এই লাইনটোৰ চিধাই ফৰ্চটো প্ৰয়োগ কৰিব। সদায় আমাৰ লাইন জইনিঙৰ দিশতহে ফৰ্চ লাগিব। ঠিক তেনেকৈ Q1 ৰ ওপৰত Q2 কি কৰিব? এই একেডাল লাইনৰে এই লাইনৰ চিধাইহে ফৰ্চ লগাব। সদায় কি হয়? এলং দা লাইন জইনিং। ফৰ্চটো সদায় আমাৰ লাইনডালৰ চিধাই লাগিব, বেলেগ দিশত নালাগে। আৰু ইয়াত কি দিছে? এফ ফ'ৰ্চ বিটুইন টু চাৰ্জেছ। আমি ফ'ৰ্চটো উলিয়াবলৈ হ'লে আমি চাৰ্জ দুটাৰ পৰা উলিয়াম। ইয়াত Q1 and Q2 magnitudes of the two charges, চাৰ্জেছৰ মেগনিটিউডটো ল'ম বা মান, আৰু ডিষ্টেন্স বিটুইন দ্য চাৰ্জেছ, ডিষ্টেন্স কিমান হ'ব? এই দুটা চেণ্টাৰৰ পৰা এই ডিষ্টেন্সখিনিক আমি কি বুলি ধৰিছো? R। আৰু এইটো আমাৰ কনষ্টেণ্ট। এতিয়া চোৱা, ইয়াত ইট ইজ এন ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ, নন কণ্টেক্ট ফ'ৰ্চ, কনজাৰভেটিভ। নন কণ্টেক্ট মানে কি? আমাৰ আধান দুটা লগ লগা নাই, একেলগে লগ লাগি ফ'ৰ্চ সৃষ্টি কৰা নাই। মানে ধৰি লওক কিবা বস্তু যদি আমি এইটোক যদি এইটো খুন্দাই দিওঁ, এইটো কণ্টেক্ট ফ'ৰ্চ হ'ব। কিন্তু দুয়োটা দূৰত থকাৰ পিছতো দুয়োটাৰ ওপৰত এটাই আনটোৰ ওপৰত ফ'ৰ্চ লগাইছে, সেইকাৰণে এইটো নন কণ্টেক্ট ফ'ৰ্চ। তাৰপিছত দিছে কনজাৰভেটিভ। কনজাৰভেটিভৰ বিষয়ে সেইদিনা কৈ দিছো। এতিয়া এট্ৰাকটিভ, ইফ চাৰ্জ আৰ অপজিট, যদি দুয়োটা চাৰ্জ অপজিট হয় তেতিয়াহ'লে কি হ'ব? এট্ৰাকটিভ হ'ব। ধৰি লোৱা এইটো যদি নিগেটিভ হয়, এইটো যদি পজিটিভ হয়, তেতিয়াহ'লে এটাই আনটোক আকৰ্ষণ কৰিব, সেইকাৰণে ফ'ৰ্চটো কি হ'ব? নিজৰ দিশত হ'ব। ৰিপালচিভ ফ'ৰ্চ কেতিয়া হ'ব? যেতিয়া দুয়োটাৰ চাইন ছেম হ'ব বা পজিটিভ চাৰ্জৰে সেইটো ৰিপালচিভ। এতিয়া ভেক্টৰ ফৰ্মটো হৈছে এইটো। চোৱা, ইয়াতে আমাৰ এক্সামত ডাইৰেক্ট কি কুৱেশ্যন সোধে? এইটো সোধে, কুলম্বছ লৰ ষ্টেটমেণ্টটো দিব দিয়ে আৰু লগতে ইয়াৰ ভেক্টৰ ফৰ্মটো লিখিব দিয়ে। তেতিয়া ডাইৰেক্ট ষ্টেটমেণ্ট লিখি আমি এইটো লিখিম। এতিয়া আমি ভেক্টৰ ফৰ্মৰ ডিৰাইভেশ্যনটো চাম। ভেক্টৰ ফৰ্মটো কেনেকৈ ডিৰাইভ কৰিব লাগিব। চোৱা, এতিয়া আমি কুলম্বছ লৰ ভেক্টৰ ফৰ্মটোৰ ডিৰাইভেশ্যনটো লিখি লওঁ, কাৰণ ডিৰাইভেশ্যনটো আমাৰ কাৰণে খুব প্ৰয়োজন। এইটো এক্সামত ডাইৰেক্ট ডিৰাইভ কৰিব দিব পাৰে আৰু এইটো আগৰ এক্সামতো আহিছে, গতিকে আমি ডিৰাইভেশ্যন কেনেকৈ কৰিব লাগে সেইটো আমি ইয়াত শিকি লওঁ। এতিয়া ডিৰাইভেশ্যন কৰিবলৈ হ'লে আমি ভেক্টৰৰ বিষয়ে অলপমান জানিব লাগিব। ভেক্টৰ ক্লাছ 11ত তোমালোকে পাইছা। এতিয়া তথাপিও ইয়াত যিখিনি প্ৰয়োজন হ'ব সেইখিনি ইয়াত মই কৈ যাম। এতিয়া চোৱা, প্ৰথমতে কি কৰিছো? ইয়াত লেট দ্য পজিশ্যন ভেক্টৰ Q1 and Q2 বি R1 and R2 ৰেচপেক্টিভলি মানে ক্ৰমে। ইয়াত কি কৰিছো? Q1 ৰ পজিশ্যন ভেক্টৰ R1 আৰু Q2 ৰ পজিশ্যন ভেক্টৰ R2। মানে আমাৰ অৰিজিনৰ পৰা R2 দূৰত্বত আছে আমাৰ Q2 চাৰ্জ আৰু R1 দূৰত্বত আছে Q1 চাৰ্জ। The displacement vector from Q1 to Q2 is, এতিয়া ডিসপ্লেসমেন্ট ভেক্টৰ উলিয়াব লাগে। ডিসপ্লেসমেন্ট ভেক্টৰ ইয়াত কি লিখিছো? R21 ইকুৱেল R2 minus R1। এতিয়া এই লাইনটো তোমালোকে বুজি পাব লাগিব, কিয় এইটো লাইন লিখিছো। সো আমি ট্ৰায়াঙ্গল ফৰ্মুলাটো চাম, ভেক্টৰৰ ট্ৰায়াঙ্গল ল। আমাৰ ভেক্টৰৰ ক্ষেত্ৰত কাৰ চিনৰ এইটোক আমি হেড বুলি কওঁ আৰু এইটো টেইল। এতিয়া ধৰি লোৱা এইটো হেড টেইল লাগিছে, যদি আমি হেডৰ পৰা আৰু এডাল ভেক্টৰ ড্ৰ কৰো, তেতিয়া ইয়াত এইটো টেইল লাগিছে, ইয়াত হেড। এতিয়া এই পাৰ্ট হ'ব ইয়াৰ ৰিজাল্টেণ্ট ভেক্টৰ। ধৰি লোৱা ইয়াত এতিয়া এইটো ধৰি লোৱা এ ভেক্টৰ, এইটো যদি বি ভেক্টৰ হয়, তেতিয়া আমাৰ এ ভেক্টৰ প্লাছ বি ভেক্টৰ ইকুৱেল আমি পাম এইটো ধৰি লোৱা চি, তেতিয়া ইকুৱেল হ'ব ভেক্টৰ চি। এতিয়া এইটো ফৰ্মুলা আমি ইয়াত ইউজ কৰিছো। চোৱা, ইয়াত এই পাত কাৰ চিন এইটো দিশত গৈছে, আৰু তাৰপিছত আমি কি কৈছো? ইয়াত Q1 to Q2 মানে আমাৰ ডিসপ্লেসমেন্ট ভেক্টৰ আমাৰ Q1 ৰ পৰা Q2 দিশত গৈছে, মানে এইটো দিশত আছে। ইয়াত যদি চোৱা, এইটো কাৰ চিন আৰু ইয়াৰ এইটো কাৰ চিনৰ আমাৰ কি লাগিছে? হেড আৰু টেইল ইয়াত লাগিছে।
লাগে এইটো দিশত আহিছে, গতিকে আমি কি পাম, R1 প্লাছ R, এইটো যদি আমি R21 লওঁ, এইটো আমি R21 ল'ম, গতিকে R21 ইকুৱেল কি হ'ব আমাৰ R2। এইটোৰ পৰা যদি তোমালোকে এতিয়া আনি লোৱা, R21 এইটো চাইডত ৰাখিলে কি হ'ব, R2 মাইনাছ R1, এইটো আমি ইয়াত লিখিছো। ঠিক এইটো ইয়াত এনেকে ওলাইছে। এতিয়া নেক্সট এইটো লাইন আমাৰ লিখিব লাগিছিলে ইয়াতে, গতিকে ইয়াত লিখি দিছো, হলে তোমালোকে এইটো মনত ৰাখিবা। এতিয়া চোৱা, নাও ফ'ৰ্চ অন Q2 ডিউ টু Q1 ইজ, এতিয়া আমাৰ কি কৰিম আমি, ইয়াত কি কৈছে, ফ'ৰ্চ অন Q2, এই Q2 আধানৰ ওপৰত Q1 এ প্ৰয়োগ কৰা বলৰ মান উলিয়াম এতিয়া। ফ'ৰ্চ অন Q2 ডিউ টু Q1 ইজ কি হ'ব, F21, ইয়াত কি লিখিছো, F21, ইয়াত 2 বুজাইছে Q2 ৰ ওপৰত বল প্ৰয়োগ কৰিছে Q1 চাৰ্জে। এতিয়া আমি কুলম্বছ ল লিখিম, 1/4 পাই এপচিলন নট, এইটো আমাৰ ধ্ৰুৱক পদটো k ৰ ভেলু। তাৰপিছত আহিল আধান দুটাৰ পূৰণফল Q1 ইনটু Q2, আৰু তলত আমি কি লিখিব লাগে, এই দুয়োটাৰ মাজৰ ডিষ্টেন্স। ইয়াত এই ডিষ্টেন্সটো আমি কি এনেকে পাইছো, ডিসপ্লেসমেন্ট ভেক্টৰ পাইছো R21, গতিকে তলত লিখিছো R21, এইটোৰ স্কুৱেৰ হয়, গতিকে স্কুৱেৰ লিখিছো। তাৰপিছত ইয়াত আমি ইউনিট ভেক্টৰ R লিখিছো, R কেপ। ইউনিট ভেক্টৰৰ ফৰ্মুলাটো এইটো, R ইউনিট ভেক্টৰ ইকুৱেল কি হ'ব, R21 বাই R21 মেগনিটিউড, এইটোৰ মানটো ল'ব লাগে। ঠিক আছে, এইটো লাইন তোমালোকে বুজি পালা। এতিয়া ফ'ৰ্চটো আমাৰ কোনটো দিশত হৈছে, ফ'ৰ্চটো আমাৰ Q2 ৰ ওপৰত Q1 এ প্ৰয়োগ কৰিছে। এতিয়া ফ'ৰ্চ অন Q1 ডিউ টু Q2, এতিয়া আমাৰ Q2 Q1 ৰ ওপৰত প্ৰয়োগ কৰা ফ'ৰ্চটো উলিয়াম, ফ'ৰ্চ অন Q1 ডিউ টু Q2। এতিয়া চোৱা, যেনেকে আমাৰ Q2 Q1 ৰ ওপৰত ফ'ৰ্চ প্ৰয়োগ কৰিছে, Q1 এ যেনেকে Q2 ৰ ওপৰত ফ'ৰ্চ প্ৰয়োগ কৰিছিল, ঠিক তেনেকে কি হ'ব, Q2 ও Q1 ৰ ওপৰত ফ'ৰ্চ প্ৰয়োগ কৰিব, আৰু এই দুয়োটা ফ'ৰ্চ কি হ'ব, সদায় ইকুৱেল আৰু অপজিট হ'ব। কিয় হ'ব আমি ইয়াত চাম এতিয়া। চোৱা, বাই নিউটনছ থাৰ্ড ল, থাৰ্ড লয় কি কয়, যদি বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰা, ঠিক সেই সিমান পৰিমাণৰ বল কি কৰিব, বস্তুটোৱেও তোমাৰ ওপৰত লগাব। এতিয়া সেইটো মতে, যিহেতু Q1 এ Q2 ৰ ওপৰত ফ'ৰ্চ প্ৰয়োগ কৰিছিলে F21, Q2 ও Q1 ৰ ওপৰত ফ'ৰ্চ প্ৰয়োগ কৰিব F1, Q1 ৰ ওপৰত Q2 ফ'ৰ্চ লগাইছে, এই দুয়োটা ইকুৱেল হ'ব, আৰু যিহেতু দুয়োটাৰ ডিৰেকশ্যন বেলেগ বেলেগ, সেইকাৰণে আমি আগত মাইনাছ চিন দিম। ডিৰেকশ্যন কিয় বেলেগ হ'ব, কাৰণ ধৰি লোৱা দুয়োটা পজিটিভ চাৰ্জ, যদি পজিটিভ চাৰ্জ হয়, Q1 এ কি কৰিব, এইটো দিশত Q2 আধানক খেদিব, মানে বিকৰ্ষণ কৰিব, যিহেতু দলিয়াই দিব বিচাৰিব। ঠিক তেনেকে Q2 ও কি কৰিব, এইটো দিশত কৰিব, এটাৰ এইটো দিশ হৈছে, এটাৰ এইটো দিশ হৈছে, মানে কি হৈছে, অপজিট দিশত। সেইকাৰণে কি লিখিছো, F21 ইকুৱেল মাইনাছ F12, এই মাইনাছটো কি বুজাইছে, দুয়োটাৰ দিশ বেলেগ বেলেগ, কিন্তু ফ'ৰ্চ দুটা সমান। এতিয়া সেইকাৰণে F12 কি হ'ব, 1/4 এপচিলন নট Q1 Q2 বাই R12 স্কুৱেৰ ইউনিট ভেক্টৰ R1। এইটো হৈছে আমাৰ কুলম্বছৰ ভেক্টৰ ফৰ্মুলা, ভেক্টৰ ফৰ্ম অফ কুলম্বছ ল। এতিয়া ইয়াৰ দুটা পইণ্ট আমাৰ মনত ৰাখিব লাগিব, এই দুটা পইণ্ট আমি আগতে আলোচনা কৰিছো, তথাপিও কৈ দিছো। ইয়াত কি কৈছে, ইফ Q1 এণ্ড Q2 লাইক চাৰ্জ বুলি ক'লে কি হ'ব, দুয়োটা চেম চাৰ্জ, পজিটিভ হ'লে পজিটিভ পজিটিভ লাইক চাৰ্জ হ'ব, বা নিগেটিভ হ'লে নিগেটিভ, দুয়োটা নিগেটিভ, এইটোতে আমি লাইক চাৰ্জ বুলি কওঁ। দেন ফ'ৰ্চ F ইজ ৰিপালচিভ, ৰিপালচিভ ফ'ৰ্চ কেতিয়া কয়, যেতিয়া দুয়োটা বিকৰ্ষণ হয়। if Q1 and Q2 unlike charge, unlike মানে ধৰিলো এটা পজিটিভ এটা নিগেটিভ, তেতিয়া এইটোক unlike charge বুলি ক'ম, then force F is attractive বা আকৰ্ষণীয় বল হ'ব। ঠিক আছে, ভেক্টৰ ফৰ্ম যদি ডিৰাইভ কৰিব দিয়ে, এইটো লিখিব লাগিব, বা ভেক্টৰ ফৰ্মৰ জেনেৰেল ফৰ্মুলাটো এইটো হ'ব, F ইকুৱেল আমি লিখিম 1/4 পাই এপচিলন নট Q1 Q2 বাই R স্কুৱেৰ ইউনিট ভেক্টৰ R, এইটো হ'ব জেনেৰেল ফৰ্মুলা। ঠিক আছে, এইখিনি হৈছে আমাৰ ভেক্টৰ ফৰ্ম অফ কুলম্বছ ল।